নমস্কাৰ মই এষ্ট্ৰলজাৰ ড.মজ আপোনালোক সকলোকে মোৰ ৰাশিফলৰ হিতাদিলৈ স্বাগতম জনালো। আপোনালোক সকলোৰে কুশল মংগল কামনা কৰি ৰাশিফল আৰম্ভ কৰিলো। প্ৰথমতে মেঘ ৰাশিৰ কথা কওঁ। মেঘ ৰাশিৰ লোকসকলে অনাৱশ্যক খৰচ ৰাহি কৰিব। আজি যিমান দূৰ সম্ভৱ ঋণ আদি গ্ৰহণ নকৰিব। আজি স্বাস্থ্য সম্পৰ্কীয় নিয়ম মানি চলিব। লগতে মাতৃৰ মতবাদক গুৰুত্ব প্ৰদান কৰিব। আজি প্ৰেম প্ৰীতি আৰু দাম্পত্যত অকণমান নিৰানন্দ হ'ব পাৰে, সেয়েহে সতৰ্ক হৈ থাকিব। আজিৰ বাবে শুভ ৰং ৰঙা আৰু শুভ সংখ্যা 9 প্ৰয়োগ কৰিব। এইবাৰ বৃষ ৰাশিৰ কথা কওঁ। পৰিচিত ব্যক্তিৰ সুব্যৱহাৰ লাভ কৰিব আৰু লগতে পাবলগীয়া ধন দিনটোৰ শেষৰ ভাগত পাবলৈ সক্ষম হ'ব। গুৰুজনৰ আদেশ পালন কৰিব আৰু ধৰ্মীয় মনোভাৱৰ দ্বাৰা সকলো সমস্যাৰ সমাধান কৰিব। আজিৰ দিনটো শিৱ নামেৰে শুভাৰম্ভ কৰিব। আজিৰ বাবে শুভ ৰং ফিৰোজা আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ মিথুন ৰাশিৰ কথা কৈছোঁ। মিথুন ৰাশিৰ লোকসকলে আজি আইন আদালতৰ কামত সাফল্য লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে অভিভাৱকৰ সুপৰামৰ্শ পালন কৰিব। বিবাহ আৰু সম্পত্তিৰ ক্ষেত্ৰত শুভ যোগাযোগ থাকিব। আজিৰ বাবে শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশিৰ কথা কওঁ। কৰ্কট ৰাশিৰ লোকসকলে নিজৰ চেষ্টাৰে ভাগ্য নিৰ্ণয় কৰিবলৈ সক্ষম হ'ব। লগতে নতুন সম্পত্তি আদি ক্ৰয় কৰি তথা মূল্যৱান সামগ্ৰী আদি ক্ৰয় কৰিবলৈ আজি সুযোগ পাব আৰু লাভৱান হ'ব পাৰিব। বিদ্যাত কৃতিত্ব লাভ কৰিব। আজিৰ বাবে শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশিৰ কথা কওঁ। দিনটোত আজি চেষ্টা আৰু অধ্যাৱসায়ৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ব। সিংহ ৰাশিৰ লোকসকলে আজি এই ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ কৰ্মচাৰী আৰু কণ্ঠশিল্পীৰ লোকসকলে আজিৰ দিনটোত যিকোনো কামত সতৰ্কতাৰে দিনটো আৰম্ভ কৰিব আৰু সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজি শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ কন্যা ৰাশিৰ কথা কওঁ। কন্যা ৰাশিৰ লোকসকলে ব্যৱসায়ী আৰু শিল্পীসকলে দক্ষতা দেখুৱাব পাৰিব। সৰু সুৰা ভ্ৰমণৰ দ্বাৰা লাভৱান হ'ব পাৰিব। নিবনুৱাসকলেও পৰিশ্ৰমৰ উচিত মূল্য লাভ কৰিবলৈ সক্ষম হ'ব। বিদ্যাৰ্থীসকলৰ বিদ্যাৰ প্ৰতি ধাউতি বাঢ়িব। আজিৰ বাবে শুভ ৰং ৰঙা আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ তুলা ৰাশিৰ কথা কওঁ। তুলা ৰাশিৰ লোকসকলে আজি আনৰ উপকাৰ কৰিবলৈ গৈ নিজে বিপদগ্ৰস্ত বা অসন্মান হ'ব পাৰে, সেয়েহে সতৰ্ক থাকিব। চাকৰিয়াল মহিলাসকলৰ বাবে দিনটো কষ্টদায়ক হ'ব পাৰে। সময় আৰু ধনৰ সৎ ব্যৱহাৰ কৰিব। আজিৰ বাবে শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 3 বা 6 প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশিৰ কথা কওঁ। বৃশ্চিক ৰাশিৰ লোকসকলে আজি ভাগ্যবাদী মনোবৃত্তি ত্যাগ কৰিব। লগতে প্ৰয়োজনীয় দায়িত্ব গ্ৰহণ কৰিব। বিদ্যাৰ্থীসকলে পঢ়া শুনাত মনোযোগ বৃদ্ধি কৰিব। দাম্পত্য জীৱন সুখৰ হ'ব। আজি গুলপীয়া ৰং আৰু 3 সংখ্যা দিয়ে সৌভাগ্য লাভ কৰিবলৈ সহায় কৰিব। ধনুৰাশি আজি পৰিয়ালৰ দায়িত্ব তথা কৰ্ম পৰিচালনাত আজি আগ্ৰহী হ'ব পাৰিব। নতুন কোনো যোগাযোগত সতৰ্কতাৰ প্ৰয়োজন আছে। আজি যিকোনো শুভ কাম আজি কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শেষৰ ভাগত কোনোবা অচিনাকি ব্যক্তিৰ লগত চিনাকি হ'ব আৰু বন্ধুত্ব স্থাপন হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আজি ধোঁৱা বৰণ আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ মকৰ ৰাশিৰ কথা কওঁ। স্বাস্থ্য সম্পৰ্কীয় অসুবিধাৰ বাবে পাৰিবাৰিক সুখ প্ৰবাহিত হ'ব তথা আত্মীয়ৰ লগত মতভেদ হ'ব পাৰে। গতিকে সতৰ্কতা অৱলম্বন কৰি চলিলে দিনটো ভাল হ'ব। নতুন শিক্ষাৰ বিষয়ত সফলতা পাব। আজিৰ শুভ ৰং নীলা আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব মকৰ ৰাশিৰ লোকসকলে। এইবাৰ কুম্ভ ৰাশিৰ কথা কওঁ। আজি বুদ্ধিজীৱী প্ৰতিভাশালী ব্যক্তিসকলে বিদ্যা চৰ্চাৰ দ্বাৰা নিজৰ যোগ্যতা প্ৰকাশ কৰিব পাৰিব। কিন্তু শত্ৰুৰ পৰা সতৰ্ক হৈ থাকিব। দিনটোত বিৰোধী পক্ষই সুযোগ লোৱাৰ চেষ্টা কৰিব। আজি আপুনি প্ৰেমৰ ক্ষেত্ৰত স্থিৰ প্ৰতিজ্ঞ তথা মহানতা অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজি বিদ্যাৰ্থীসকলে ভাল ফল লাভ কৰিব। ৰূপালী ৰং আৰু 1 সংখ্যাই উপকৃত কৰিব দিনটো। শেষত ৰাশি চক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। মানসিক শান্তি তথা আৰ্থিক যোগাযোগত সফলতা পাব। আত্মীয় তথা বন্ধু বান্ধৱৰ সহযোগ লাভ কৰিব। ধৰ্মীয় কাম কাজ তথা তীৰ্থ ভ্ৰমণৰ বাবে শুভ সময়। আজিৰ বাবে শুভ ৰং কফি আৰু শুভ সংখ্যা
ছয় প্ৰয়োগ কৰিব মীন ৰাশিৰ লোকসকলে। এয়া আছিল আজিৰ বাবে প্ৰস্তুত কৰা ৰাশিফল। সকলোৰে শুভ মংগল কামনা কৰি ইয়াতে বিদায় লৈছোঁ। নমস্কাৰ।